फ्रेंड्स की खबर आपनालोकर आशा करूँ सकलो भाले आछे। আজি 13 मार्च और आज दिन तो खूब भल सो बहुत घरते सकाम अन्नप्रशन बिया पातिছে और निमंत्रणों ढेर आছিলে खाली एटाও एटेंड करिब नारिम कियनो आज आमार निजर घरते सकाम पातिब लैसो और आज आमार এই সকামটো মিচিং সম্প্ৰদায়ৰ লোকে प्रत्येक বছৰে ঘৰত পাতে হেতু ডাঙৰীয়া সকাম বুলি কয় আৰু আমাৰ ইফালে এটো সকাম কেনেদৰে পাতে তাকে আজি আপোনালোকৰ আগত শেয়াৰ কৰিম চাই থাকিব ভিডিওটো স্কিপ নকৰাকে শেষলৈকে চুই দিলে একো নহয় এই সকামটো পাতিবৰ কাৰণে মেইন আমাৰ দৰকাৰ হয় কুকুৰা এজোৰ ৰঙা কুকুৰা মতা আৰু মাইকী লাগিবই আৰু চক ইমান চক কেনেকুৱা উৎপাত কৰি আছে এইছে এক সেকেন্ড লাহেকে নাথাকে কচু গুটি এই কচু হে হাঁহিবলৈ আহিছে দাঁতকেইটা উলিয়াই দে দাঁতকেইটা উলিয়াই দেচোন যাওঁ এইটো কি হয় টুকলুক এইটো কি হয় চাওঁ দাঁতকেইটা চাওঁ मैं आइए माने खूब फूल ভাল পায় सो ढेर फूल आगते किनिছিলে चक मान धुनिया फूल तो ढेर रेड रोज भकत पालेही आनिब लगा হৈছে এয়া ভকত আহি পালেহি আমাৰ গতিকে আজি ঘৰখনৰ গাঁৱলীয়া বুলি বা বাহিৰা হ'লেও বা ক'ৰবাত যদি ফুৰিবলৈ গ'লেও গাঁৱলীয়া ৰক্ষা কৰিবৰ কাৰণে ল'ৰা ছোৱালী ঘৰখন সকলোকে যেন আৰু জীৱ জন্তু সকলোকে যেন আৰু গাড়ী উঠিব তাতো ৰক্ষা কৰিব লাগে আদিবাসী কৰিব নোৱাৰিব সেইটো ৰক্ষা কৰিব লাগে নগৰ যাব আৰু ইয়াতে গাঁৱলীয়া বুলি ক'লে মানে আৰু বাহিৰৰ ভিতৰত গাড়ী মটৰ উঠিব আৰু ইয়াতে আৰু বৰষুণ পানী বুলি তাতো এটা মানে বেগে কাটিব বতাহ বৰষুণ দিব তথাপিতো নাথাকে গাঁৱলীয়া সকলে মতা মাহ নাপাতে আৰু ইয়াৰ এই ডাঙৰীয়া বুলি ৰঙা মাইকী ৰঙা কুকুৰা এটা জীৱ বুলি
আৰু ইয়াত তাৰ লগত ইয়াত পিঠাগুড়ি আৰু আমিতো হেৰি পকা নিয়ম কৰোঁ তালমুঠি বুলি পিনি আমি দেৰকো আমি ইয়াত খৰিহনা গুৱাপান এইবোৰ চব হাতী বাতি আছে হাতী বজাৰ কাৰণে আমি নিয়ম কৰিলে তেতিয়া তহঁতৰ এইটো মানে নীতি নিয়ম কৰিলে মানে তেতিয়া ভোগ পাব তেতিয়া তহঁতি বেছিকৈ সুবিধা নোহোৱাকৈ সুবিধা হ'বৰ কাৰণে এই নিয়মটো কৰা হয় ইমান ভালকৈ নিয়মটো পাতিলে কিন্তু ইয়াতে এইকাৰণে আগপাছ কিবা কিবিটো হয় যে অলপ আহিব পৰা পাতিলে কাৰণে চোৱা মকৰা নোহোৱাকৈ যে কৰিব হয় আৰু য'ত এঘৰত কৰিলেও ভাল হ'লে চবৰ কাৰণে ভাল তাৰপৰা ইয়াতে তিনিখন আমি পাতিছোঁ চাকিটোৰ মূল্য কি বস্তু এইটো বুজিব লাগিব চাকিটোৰ মূল্য মানে এইটো বহুত ডাঙৰ বস্তু হয় ইয়াত এটা পাতিছোঁ আমি মানে ভকতৰ মূল্য এইটো পাতিছোঁ আমি গুৰু মূল্য মানে তহঁতৰ এই হৰণ ভোজন কৰা এইবোৰ আমিতো এতিয়া হৰণ ভোজন আমি কৰা মানুহ আমি সেইটো কাৰণে নামত গুৰুক আমি এটা নামত দিব পাইছোঁ মানে আমাৰো নিয়ম আমাৰো হ'ব তহঁতৰ গৃহস্থ পালৰো হ'ব বুলি তেতিয়া মানে গুৰু আমাক গুৰু নাপায় তহঁতৰ গুৰু নাপায় আৰু ভকতসকলে আমি এতিয়া বাছত বিতৰণ কৰিম ভকত যিমান আছে আমি এইটো বিতৰণ কৰিম কৰি পিনি তেতিয়া তহঁতৰ একো নকৰে এইটো সকামত বনোৱা মেলা আমিতো কৰিব নোৱাৰোঁ কাৰণ আমি শৰণ লোৱা নাই আইয়ে বনাই আছে ৰঙালাও আৰু এইটো ব্ৰইলাৰ আপঙৰ লগত খাবলৈ ভাজি বনাই আছে আৰু এইফালে পিঠাগুড়ি চাউল গুড়ি দালি আৰু কুকুৰা মাংস বনাই আছে সিজিলে আৰু আমাৰ এইটো সকামত ভাত খাবলৈ নিদিয়ে ইয়াত অকল এই পিঠাগুড়িটো আৰু আপং আৰু এক্সট্ৰা অলপমান ভাজি লাগে হৈ গ'ল পিঠাগুড়ি ব্ৰইলাৰ আৰু ৰঙালাওৰ ভাজি আপঙৰ লগত খাবলৈ বহিছোঁ আৰু ইফালে ভকতসকলে চবলৈকে ভাগ কৰি এনেকৈ পিঠাগুড়িটো বাঢ়ি থৈ দিছে আৰু এইখিনি কাম আমি কৰিব নালাগে তেওঁলোকে চব কৰি দিয়ে জাষ্ট আমি বহি খাবহে লাগে এয়া আজিৰ দিনৰ সকাম হৈ গ'ল 4টামান বজাত সকাম ভাঙিলে আৰু ভকতসকল গ'ল তেওঁলোক যোৱাৰ পাছত এতিয়া ৰুমবোৰ চিজিল কৰি ল'লোঁ চিজিল কৰি মেলি চাফ চিকুণ কৰি আজৰি হ'লোঁ আজৰি হৈ অলপমান ফ্ৰেছ হ'লোঁ ফ্ৰেছ হৈ এতিয়া চাহ তাহ খাই মেলি বহি আছোঁ আৰু এতিয়া বাজিলে 6:30 এতিয়া আকৌ ডিনাৰৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব লাগিব ডিনাৰৰ কাৰণে বিশেষ আজি একো নবনাওঁ কাৰণ দিনত সকামৰ চব্জি আছেই গতিকে সেইটোৰে আজি কাম চলি যাব আৰু তেন্তে আজি ভিডিঅ'টো বেছি দীঘল নকৰোঁ আৰু অতি সোনকালে নতুন এটা ব্লগ লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ তেন্তে আজিলৈ আহোঁ বাই বাই এণ্ড গুড নাইট